নিশ্চয় ভাল আপোনালোকে চাব পাৰে আমাৰ গাঁৱৰ এটা মেজিকৰ বনাইছে আমাৰ ঘৰৰ গাঁৱতে এইটো ঘৰত আপোনালোক মেজিকটো এবাৰ দেখুৱাই দিওঁ আপোনালোকে সেইকাৰণে মেজিকটো দেখুৱাবলৈ আপোনালোকক আহি গৈছোঁ মই দেখাই দিওঁ আপোনালোকে খানাটো হ'ব এই জুম কৰি দিওঁ ৰ ইমান নাযায় জুম এই গাইজ কল চচনি এইফালে এই যে আমাৰ ঘৰটো এইফালে এইটো ঘৰ এইটো এখন পথাৰতে ভেলাটো বনাই আছে এইটো ভেলা যোৱাবাৰত অলপ সৰু হৈছি কিন্তু যোৱাবাৰতে 4টামান ভেলা বনোৱা যায় ইয়াতে 4 বনোৱা যায় কিন্তু এইবাৰ এটা বনোৱা গৈছে গাইজ একবাৰ যাওঁ ৰ গান বাজি আছে গাইজ কপিৰাইট লাগব এই গাইজ বনাইছে ভেলা যাব পৰা এইটো গাঁথনিও গাইছে কমপ্লিট হৈছে ইয়াৰ ওপৰত আৰু এটা গাঁথনি গাঁঠৰ কথা কৈ আছে সেইটোৰ কাম ইমাৰ পিছতে আধা গাঁথনি হ'ব লাগে আৰু গোটাই নহয় আজি আধা হ'ব কচুচিনো নাই ধুব লগা হ'ব গাইজ এখন পথাৰতে খানাটো খাম আমি খানাটো মানে কি হ'ব জানানে জংঘালী খাম খানাটো আমাৰ ঘৰত বনাই আনিব কাৰণ ইয়াতে বনোৱা চৌকা খান্দা পানী আনা খৰি আনা জুত হৈ যায় অভাৰ টাইম লাগি যায় গাইজ সেইকাৰণে তাৰমানে নবনাওঁ ঘৰত ৰুটি মাংস বনাই আনি কিনে ইয়াতে খাম দেখা পৰা চলি আছে আহি আছে চলি ইয়াতে খাব লাগিব খানাটো দেখুৱাই দিলোঁ ভিলেজ জেগাটো মই গাইজ এই দাখন চাফা কৰিলোঁ আৰু লেতেৰা আহিছে গাইজ মাটি ভৰ্তি আছে খাব নোৱাৰি কিন্তু ভেলাটোৰ ভিতৰত দিনটি চাব পাৰা এনে একবাৰ গাইজ তোৰ নকওঁ কেমেৰাতে ঘূৰাই ৰখি দিছোঁ এই গোটাই গাইজ জংঘাল এইটো ভেলাটো কাম কৰি আছে চলি বেছি নাই এতিয়া 5টামান চলি আছে আৰু এইটো গাইজ মই চাব পাৰা ভেলা কাম চলি আছে গাইজ ওপৰৰ কামি মাৰি দিলে ওপৰৰ কামে উৎপাত হৈছে গাইজ উঠছিল নাই একো নহ'ল মই কপি দিব দিছোঁ গাইজ কপি দিব দিছোঁ তাৰমানে ভেলাটো চাওক আমিতো ইভাগে কামি কাটি আছে আৰু এনে চাব পাৰা এতিয়া মই ঘৰত যাই গাইজ পঢ়ো অলপ আহি কিনে লগ পাইছোঁ অলপ টাইম ৰখ মই এই ভেলাত মই এনে লাগি থাকোঁ এইবাৰ লগা নাই কাৰণ পৰীক্ষা আহিছে ন সেইকাৰণে এইবাৰ ভেলাত লগা নাই আবাৰৰ পৰা লাগিম ইয়াৰ পৰা ভেলাটো একবাৰ দেখুৱাই দিম মই সেইটো ভেলা মই এতিয়া যাওঁ তাৰপৰা সৰু মানে ডাঙৰ ভেলা সেই গাইজ মই ঘৰৰ পৰা আহি কিনে চাওঁ যে যোনটো গাঁথনি আৰু এটা নতুন গাঁথনি হৈ গৈছে ওপৰৰ কামি মাৰি আছে সেইটো আজি কমপ্লিট আধা হৈছে গাইজ মই লগ পালোঁ গাইজ দেখা পালোঁ তাৰমানে তলৰ ওপৰৰ গাঁথনিটো হৈ গৈছে কালি ভেলাটো ওলাই যাব লাগে গোটেই কল চচনি ধুব লাগিব গাইজ কম হ'ব কল চচনি লাগিব গাইজ পথাৰখন চাব পাৰে কি লেতেৰা আছে এইগিলা দুটা চাব পাৰে অলপ চাফা কৰি দিওঁ আৰু ভালকৈ নলবা কাৰোবাৰ ভৰি চৰি কিবা হ'ব গাইজ গাইজ একডাল কাটৰ লেতেৰা আছে গাইজ এই গাইজ খানাটো খোৱা নহয় 200 মান ধৰিলোঁ কিয়নো গাইজ চাৰ্জ গোটা একদম চাৰ্জ নাছিল 0% চাৰ্জ দি থৈ দিছিলোঁ খানা খাবৰ আমাৰ মোৰ খোৱা হৈ গৈছে গাইজ দেখাই আছে তাৰপৰা বেলেগ নাই ৰুটি মাংস পেষ্ট জ্বালা এইখিনিতে আছে আৰু বেলেগ নাই খানা হৈছে আৰু কালিও হ'ব খানা লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই জয় অসম জয় জুবিন দা